মই তেল মাৰিবৰ কাৰণে বা তুখামুঠ কৰিবৰ কাৰণে বা কিবা পাবৰ কাৰণে মই বহুত পালোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হৈ মই বহুত সৌভাগ্যৱান আৰু কিবা মোৰ বেছিকৈ সৌভাগ্য লাগে বুলি মই নকওঁ। সেইকাৰণে তেল মাৰিব কাৰণে প্ৰথম কথা হ'ল যে 45 বছৰ 50 বছৰ আগতে হাইস্কুল নিৰ্মাণ হৈছিল আৰু সেই হাইস্কুলসমূহ বহুত দূৰত্বত হোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰী আধাতে পঢ়া এৰিছিল। চাহ বাগানত যে নতুনকৈ 100খন হাইস্কুলৰ ঠাইত 117খনমান স্কুল বনাইছিল তাৰে মোৰ মৰিয়নি সমষ্টিৰ 3খন হাইস্কুল পাইছিল য'ত অসম নাগালেণ্ডৰ সীমামূৰীয়া চাহ বাগানৰ একদম ভিতৰুৱা অঞ্চলত সেই হাইস্কুলসমূহৰ বাবে আজি ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ আধাতে এৰা হোৱা নাই। সেই মানৱ জীৱন যি গঢ় দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি চৰকাৰে আজি হাইস্কুল নিৰ্মাণ কৰিছিলে চাহ বাগানৰ ভিতৰুৱা এলেকাত সেইটো এটা ডাঙৰ সাফল্য এক। দ্বিতীয় যদি মই ক'ব যাওঁ আজি অংগনবাদী কেন্দ্ৰসমূহ প্ৰকৃতাৰ্থত দেৱতুল্য শিশুসকল আমি জানো যে তেওঁলোকক আমি যদি গঢ় দিওঁ আমাৰ দেশখন গঢ় দিয়া হ'ব। সেই দেৱতুল্য শিশুসকলৰ বাবে আদৰ্শ অংগনবাদী কেন্দ্ৰ যিটো পদক্ষেপ গ্ৰহণ কৰিলে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনে সেইটো এটা দ্বিতীয় সাফল্য। তৃতীয় যদি ক'ব যাওঁ জল জীৱন মিছন ঘৰে ঘৰে নল ঘৰে ঘৰে পানী 80-90% কাম সম্পূৰ্ণ হৈছে। কিন্তু এই চৰকাৰে যিটো কৰি দেখুৱালে ঘৰে ঘৰে পানী দিম বুলি কৈ আজি আমাৰ 80-90% সম্পূৰ্ণ হ'ল। কেইদিনমানৰ পিছত আমাৰ যেতিয়া ঘৰে ঘৰে পানী পাব এইটো এটা ডাঙৰ সাফল্য যিটো আমাৰ দেশৰ স্বাধীনতা হোৱাৰ পিছত কোনো চৰকাৰে আগত কৰা নাছিল। এই পানীৰ যিটো ব্যৱস্থা কৰিলে। চতুৰ্থতে যদি ক'ব যাওঁ আজি আমাৰ যিসকল খেলুৱৈ মই নিজৰ এজন খেলুৱৈ হিচাপে অনুভৱ কৰোঁ যে আমি টিভিত দেখোঁ ডাঙৰ ডাঙৰ ষ্টেডিয়াম আছে তাত গা ধোৱা একেলগত 20 জনে গা ধুব পাৰে। আমাৰ ইয়াত তেনে ব্যৱস্থা কেতিয়াও নাছিল। ভাল আধুনিক আমাৰ প্ৰতিভা বহুত আছে। আমি এই যি প্ৰত্যেক ঠাইত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে যিটো পদক্ষেপ গ্ৰহণ কৰিলে এইটো এটা ডাঙৰ সাফল্য। মোৰ মৰিয়নি সমষ্টিটো মই 12 কোটি টকাৰ এটা ষ্টেডিয়াম লাভ কৰিছোঁ। আমি যদি এই খেলৰ ক্ষেত্ৰতো যদি গুৰুত্ব দিয়া কওঁ চাহ বাগানৰ শ্ৰমিকসকলক হওক দেৱতুল্য শিশুসকলকে হওক পানীৰ ক্ষেত্ৰতে হওক আৰু বিশেষভাৱে মহিলাসকলৰ যদি কথা ক'ব যাওঁ আজি মহিলাসকলৰ মানসিকভাৱে তেওঁলোকে ভাগি পৰিছিল যেতিয়া তেওঁলোকে ঘৰত দুখৰ পৰি পেলাই হওক তেওঁলোকে ঋণ লৈছিলে মাইক্ৰ' ফাইনেন্সৰ পৰা। আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ পেলাই তেওঁলোকে দুখত পৰি তেওঁলোকে ঋণ পৰিশোধ কৰিব নোৱাৰে বহু আত্মহত্যা কৰিছিল। আপোনালোকৰ টিভি কেমেৰাত আবদ্ধ হৈছিলে পেপাৰ বাতৰি ওলাইছিল। আজি সেই মহিলাসকল আজি আত্মহত্যা নোহোৱা হৈছে অসমত। বিশেষকৈ আমাৰ যিসকল মহিলা আত্মসহায়ক গোটৰ লগৰ ঋণ লৈছিল আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেতৃত্বাধীন চৰকাৰখনে 8,000 কোটি টকা নিৰ্বাচনৰ সময়ত কৈছিলে দিম নিৰ্বাচনৰ ঠিক পিছতে 8,000 কোটি টকা মুকলি কৰি দিছে। মোৰ মৰিয়নি সমষ্টিৰ যেতিয়া আইসকলক মই চেক তুলি দিছিলোঁ চকু পানীটো গৈছিল সেয়াই অন্যতম এটা সাফল্য। এনে বহু সাফল্য আছে। আপুনি 5টা বুলি ক'ব গ'লে মই 5টা আপোনাক ক'লোঁ।